আহিব আমি বিহু মানে কিবা কিবি স্পেশালি বনাম নামটো কৈ দিও আহিব আমাৰ ৰেষ্টুৰেন্টৰ নাম মোগল দৰবাৰ Hey guys, welcome back to our channel. Today I am going to buy the Assamese pitha for Bihu. So come on, let's go and check it out. How is it? কেটা বজাৰ পৰা বহে আপোনালোকে ইয়াতে ৰাতিপুৱা 6:00 টা আৰু কেটালৈ থাকে 8টা কেতিয়াবা বিক্ৰী হ'লে 9টা সেল কেনেকুৱা চলিছে ভাল হোৱা নাই নেকি হ'ব দিয়ক ফিল হয় ফিল নহয় মা নেকি মা
বস্তু দেখা দিয়ক ইয়াত তিল পিঠা আছে, নাৰিকল পিঠা আছে, এইটো পকা লাড়ু, এইটো মুড়ি লাড়ু, এইটো মাহকৰাই, এইটো তিলৰ লাড়ু, এইটো গুড়ৰ লাড়ু, এইটো নাৰিকল লাড়ু, এইটো তেল পিঠা, এইটো নাৰিকলৰ চিৰা। এইটো দামটো কিমান আছিল আপোনাৰ? এইটো 60 টকা আছিলে। 60 ন? এইটো জোন পিঠা বুলি কয়, ভজা পিঠা হয়। এইটো তেল পিঠা, এইটো চাউলৰ গুড়ি হয়, এইটো বৰা চাউলৰ গুড়ি, আৰু এইটো সান্দহ গুড়ি হয়, এইটো কেঁচা গুড়া হয়, এইটো কুহুম হয়। এইটো কি কয় নামটো? কুহুম হয়। আমাৰ মুড়ি মুড়ি নহয়। এইটো গুগলত সাৰ্চ কৰি চাবা তুমি, ৰাইচ ব্ৰেন অইল বুলি চোৱা। গুগলত চাব, ৰাইচ ব্ৰেন অইল চাবা, তাৰপৰা ওলাই যাব। কাৰ্ডখন দিয়াচোন। এইবাৰ সেই পাৰ্চটোত আছে কাৰ্ডখন। কিহৰ লাডু? গুড়াৰ লাডু বুলি কয়, পকা লাডু। গুড়াৰ ন? কিমান কৰে? নাৰিকলৰ বিলাক 60 টকা। এইবিলাক চব 60 টকা। নাৰিকল পিঠাবিলাক 60 টকা। তিলৰ বিলাক কিমান? এইটো আপোনাৰ 150 টকা। 120 টকা। 120 টকা। খাব পাৰে। এইটো মানে কুঁহিয়াৰৰ কালেকশ্যনবিলাক মোৰ গাঁৱৰ পৰা আহিছে, বাইপাছ চাইজৰ পৰা আহিছে। প্ৰাইচবোৰ কৈ দিয়ক। এইটো নাৰিকল পিঠা, এইটো 60 ৰুপিজ, তিলৰ লাড়ু 40 ৰুপিজ, এইটো সৰু তিলৰটো 40, ইয়াতে 20টা থাকে, ইয়াতে 10টা থাকে। মুড়ি লাড়ু 40 ডাঙৰটো, এইটো 20 সৰুটো। ইয়াতে আছে চিৰা, এইটো বৰা চিৰা জানো? বৰা চিৰা আৰু জহা ধানৰ চিৰা, বৰা চাউল। এইটো সান্দহগুড়ি, আৰু এইটো কুনকুনি জহা। কুনকুনি জহাটো চোৱা, এইটো কুনকুনি জহা। তুলসী জহাও কয় নেকি? তুলসী জহা বুলি কয়, ধুনীয়া গোন্ধ। এইটো কিলো কিমান? কিলো 120। 120 টকা। এইটো জহা চিৰা, এইটো কি আপোনাৰ? ভাল লাগে মন। দেখা নাই, আজি দেখিছো। এইটো পোলা খাব পাৰি নেকি? এইটো চিৰা খাব পাৰি। চিৰা চাউল নহয়, ক্ৰীমৰ লগত। এইটো মানে আজি ফাৰ্ষ্ট দেখিছো, ভাল লাগিছে। এইটো পকা মিঠৈ বুলি কয়। এইটো ঘিলা পিঠা, এইটো গুড় দি বনাইছে ন? 600, এই ক্ৰীম 600 আৰু 150। মুখখন হিয়াৰ মাৰা। আহক দৈ আছে, ক্ৰীম আছে। এইবিলাক গোটাই হাজৰ নাম দিয়া। আপোনাৰ ল'ৰা স্মাৰ্ট ল'ৰা। এইটো 50 ৰুপিজ। তাৰপিছত এই এইটো 40 কৰি দিব পাৰে। এইটো আৰু এইটো 100। এইটো জহা চিৰা আৰু এইটো বৰা চিৰা, এইটো 100।
আৰু এইটো জহা চাউল এইটো 100 তাৰপিছত আকৌ ইয়াতে নাই বাৰু এইবিলাক মানে হেৰি চাউল বৰা চাউল এই 100 কৰিয়ে কিলো আৰু এইবিলাক 50 rupees লাৰু নাৰিকলৰ লাৰু এই দুটাই নাৰিকলৰে হয় বেলেগ বেলেগ কিন্তু আৰু এইটো তেল পিঠা হয় এইটো 50 rupees 50 ন আৰু এইফালে আছে আৰু মুড়ি লাৰু এইবিলাক 20 rupees এইখিনি আৰু আইটেম এটা প্লেট দিয়ক। এটা প্লেট এটা কিমান দাম? 60 60 দিছে মুখন। टमाटर चटनी
watching this video.